ফ্ৰেণ্ডছ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আশা কৰিছোঁ যেন সকলোৱে ভালে থাকক, হেল্ডি থাকক আৰু সদায় হাঁহি থাকক। এণ্ড আজি হৈছে ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল য়োগা ডে। তো এক্সাৰচাইজ কৰাটো, য়োগা কৰাটো নিজে হেল্ডি থকাৰ বাবে খুবেই বেছি প্ৰয়োজন হয়। আমি সকলোৱে য়োগা দৈনিক কৰিব লাগে নিজকে হেল্ডি আৰু ফিট ৰাখিবৰ বাবে। সেইকাৰণে আজি য়োগা দিৱস উপলক্ষে মোৰ মৰমৰ মোৰ হিয়াই, মোৰ কণমানিজনীয়ে য়োগা কৰিব, য়োগা কৰি আপোনালোকক দেখুৱাব। তো চাওকচোন কেনেকৈ কৰে, বলক চাওঁ তাই কি কৰে। Hello friends, আজি ইণ্টাৰনেশ্যনেল য়োগা ডে হয়। মই য়োগা কৰোঁ মোৰ বডিটো ফিট ৰখাৰ কাৰণে। মই এতিয়া য়োগা কৰিম মোৰ বডিটো ফিট থকাৰ কাৰণে। Ito ko yan eh. ফ্ৰেণ্ডছ, য়োগা বা এক্সাৰচাইজ কৰাটো সকলোৰে বাবে খুবেই বেছি প্ৰয়োজন। য়োগাৰ বহুত বেছি বেনিফিটছ আছে। গন্তি কৰি কিনে একচুৱেলি কৈ আমি শেষ কৰিব নোৱাৰোঁ। আৰু গ্ৰ'য়িং কিডছৰ কাৰণে খুবেই বেছি প্ৰয়োজনীয় হয়। লাইক কনচেনট্ৰেশ্যন বঢ়াবৰ কাৰণে, চেল্ফ কনফিডেন্স বঢ়াবৰ কাৰণে, গ্ৰ'য়িং হাইট গ্ৰ' কৰাৰ কাৰণে। চ' ফ্ৰেণ্ডছ, মোৰ এনেকুৱা লাগে কি আপোনালোকেও নিজৰ ল'ৰা ছোৱালীবোৰক এইবোৰ কৰাৰ অভ্যাস কৰাওক। য়োগা নহ'লে এক্সাৰচাইজ বা ফ্ৰী হেণ্ড এক্সাৰচাইজ এইবোৰ। তো ফ্ৰেণ্ডছ, আজিৰ কাৰণে এইখিনিয়ে। যদি ভাল লাগিছে ক'বতো নালাগেই। তো বাই বাই, টেক কেয়াৰ এণ্ড অলৱেজ ষ্টে হেপী।